গাইছ আজি ময়ো ওলাইছিলোঁ বানপীড়িত লোকসকলৰ কাষলৈ। নমস্কাৰ ফ্ৰেণ্ড, মই বিকাশ। আজি আমি ওলাইছোঁ শিৱসাগৰ বান সাহায্য অৰ্থে। আমি লগৰ কেইবাজনো মিলি আৰু ইনষ্টাগ্ৰামৰ পৰা কণ্ট্ৰিবিউট কৰি এখন গাড়ী লৈছোঁ। আজি যাম মানুহখিনিৰ ওচৰলৈ। আমি মানে 100-150 ঘৰ মানুহে খাব পৰাকৈ এনেকৈ সামগ্ৰী লৈ লৈছোঁ। এইখন গাড়ী আমি লোড কৰি লৈছোঁ। এইফালে অভি, এইফালে ভাস্কৰ, সিহঁতে অৰ্গেনাইজ কৰিছে। বস্তু এনেকৈ লৈ লৈছোঁ আমি। এইফালেও বস্তু আছে। মানে যিমানটো পাৰোঁ আৰু আমাৰ কেপাচিটি অনুযায়ী দিছোঁ, অলপ কণ্ট্ৰিবিউট কৰিছোঁ। ময়ো কণ্ট্ৰিবিউট কৰিছোঁ। আমি আহিছোঁ, বাকী মানুহখিনিও আহক। আমি এটা বস্তু চেষ্টা কৰিম, এই মানুহবিলাকে সাহায্য দিছে, কিন্তু কি হৈছে পোৱা মানুহে পাই আছে, হয়নে ভাস্কৰ? আমি ট্ৰাই কৰিম যে মানে ভিতৰুৱা যাতে মানে মানুহখিনিক যাতে দিব পাৰোঁ। সেইটোৱে আৰু আকৌ আমি যাবলৈ ট্ৰাই কৰিম এই নেক্সট বাৰ। এবাৰ দি আহিছোঁ। গাইজ আমি পালোহি। এতিয়া গাড়ীখন আগবঢ়াব পৰা নাই, মানে বহুত ভিৰ। মানে গাইজ সন্ধিয়া হৈ গ'ল। এতিয়া ভাবিছোঁ আমি অলপ ভিতৰলৈ দিওঁ, মানে সেইটো কাৰণে আহিছোঁ। চক কিমান পানী চক। বান সাহায্য দিবলৈ আহিছে নাই? অঁ ইমান পানী নেদেখে যে, সেই গতিকে আমাৰ ইয়াৰ পৰা ঘূৰি গুচি যায়। যিমানটো পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক সকলোৱে ওলাই আহক। প্ৰায় আহিছে, বহুতখিনি মানুহে আহিছে, আৰু যিখিনি মানুহে চাই আছে এবাৰ ইয়াৰ পৰিৱেশটো চাওকহি, তেতিয়া গম পাব কি পৰিস্থিতিত মানুহ আছে। আহক, সকলো ওলাই আহক, উদ্ধাৰ কৰক শিৱসাগৰখনক। বাকী ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ, আৰু ভিডিঅ' নবনাওঁ মই। আজিলৈ বাই বাই।